নমস্কাৰ বন্ধুসকল ভাৰতৰ উদ্যোগিক জগতখনৰ এক গুৰুত্বপূৰ্ণ নাম আছিল ৰতন টাটা ক'বলৈ গ'লে ভাৰতৰ বাণিজ্যিক জগতখনৰ সমাৰ্থক নাম হৈ পৰিছিল টাটা লগে লগে টাটাৰ ব্ৰেণ্ডিঙৰ সমানেই ৰতন টাটাও হৈ পৰিছিল ওতঃপ্ৰোত সমাজৰ বাবে জনকল্যাণমূলক মহানুভৱী পৰোপকাৰত উৎসৰ্গিত অৱদানসমূহৰ বাবেও টাটা তথা ৰতন টাটা আৰু তেওঁৰ অৱদান চিৰজীৱনীয়া হৈ ৰ'ব কৰোনা বা কোভিডৰ সেই প্ৰলয়ংকাৰী সময়খিনিক কোনে পাহৰিব পাৰে সেইখিনি সময়ত একমুষ্টভাৱে কেইবা হাজাৰ কোটি টকা অনুদান দি সমাজ তথা দেশ তথা ৰাষ্ট্ৰখনলৈ যি উৎসৰ্গা কৰি গৈছে ৰতন টাটাক কোনে পাহৰিব কৰ্কট ৰোগৰ চিকিৎসা তথা উপশমৰ বাবে লগতে সমগ্ৰ চিকিৎসা ব্যৱস্থাটোৰ উন্নতিৰ ক্ষেত্ৰত টাটা গোটে যি অৱদান অহৰ্নিশে এই দেশখনলৈ দি আহিছে সেয়া সদা যুগমীয়া তথাপিও এটা কথা অসমৰ বাবে ক'বই লাগিব যে কৰ্কট ৰোগ সংক্ৰান্তত ৰতন টাটা সদায় অসম আৰু অসমীয়াৰ বাবেও চিৰস্মৰণীয় হৈয়ে থাকিব অসমীয়াই ৰতন টাটাৰ অৱদান সদায় মনত ৰাখিব অসমত তেওঁৰ উদ্যোগত টাটা গোটে প্ৰতিষ্ঠা কৰা অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠানকেইখনৰ উৎসৰ্গীকৃত সেৱাৰ বাবে যদিহে পৰৱৰ্তী সময়ত ৰতন টাটালৈ মৰণোত্তৰভাৱে হ'লেও শ্ৰীমন্ত শংকৰদেৱ বঁটা তথা অসম ৰত্ন বঁটা আগবঢ়ালেও একো বেয়া নহ'ব বুলি ভাবোঁ কাৰণ বহু অযোগ্য তথা বঁটাজাতীয় স্বীকৃতিক সন্মান দিব নজনা মানুহকো অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে দিয়া তেওঁৰ দৰে এক সত্তাৰ গৰিমাৰে মণ্ডিত বঁটা প্ৰদান কৰা আমি পূৰ্বে দেখি আহিছোঁ গতিকে শ্ৰদ্ধাৰ ৰতন টাটা মহাশয়ে সেই সন্মান পোৱাৰ এতিয়া আশা মনতে জীপাল কৰি ৰাখিব পাৰি ৰতন টাটা কোনো স্বীকৃতি পুৰস্কাৰেৰে পৰিচিত হোৱাৰ প্ৰয়োজন নাই সকলো পুৰস্কাৰ স্বীকৃতিৰ তেওঁ আজি উৰ্ধত স্বাধীনতাৰ আগতেই তথা স্বাধীনতাৰ পিছত ইতিমধ্যে টাটা গোট ভাৰতৰ এটা লেখত ল'ব লগা অগ্ৰণীয় দেশীয় প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছিল কিন্তু 1991 চনত শ্ৰী ৰতন টাটাদেৱে টাটা গোটৰ নেতৃত্ব লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ নেতৃত্বত টাটা ক্ৰমশঃ এটা সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ পৰা আগবাঢ়ি গৈ বিশ্বৰ অগ্ৰণীয় এক ভাৰতৰ দেশীয় বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান হিচাপে প্ৰসিদ্ধি পালে ৰতন টাটাৰ বলিষ্ঠ নেতৃত্বত টাটাই যেন পাখি লাগি প্ৰসিদ্ধিৰ আকাশত দেউকাহে মেলি দিছিল কাকতলীয়ভাৱে সেই সময়খিনি অৰ্থাৎ 1990-91 এই চোৱা সময়ত ভাৰতে ডাংকেল প্ৰস্তাৱত চহী কৰি ভাৰতীয় অৰ্থনীতিৰ দুৱাৰ বিশ্বায়ন তথা মুক্ত বাণিজ্যৰ উদাৰ নীতিৰে খুলি দিলে বিশ্বায়ন তথা উদাৰ অৰ্থনীতিৰ এই সুযোগ যিসকল দূৰদৰ্শী ভাৰতীয় উদ্যমীয়ে ল'বলৈ আগবাঢ়িছিল সেইসকলৰ অগ্ৰিমপন্থীত ৰতন টাটাও আছিল যি সময়ত উদাৰ অৰ্থনীতিৰ মুক্ত বাণিজ্যৰ জোৱাৰত অনাভিজ্ঞ দুৰ্বল বুলি ভবা ভাৰতীয় ঔদ্যোগিক জগতখন বহু ৰাষ্ট্ৰীয় কোম্পানীৰ দখলত পৰিব বুলি আশংকা কৰা হৈছিল সেই তেনেক্ষণতে উদাৰ অৰ্থনীতিৰেই সুযোগ লৈ ৰতন টাটাদেৱে ইংলেণ্ডৰ টেটলি বেভাৰেজ নামৰ পনীয়া তথা পনীয়াজাতীয় সতেজকাৰী দ্ৰব্যৰ উৎপাদনকৰ্তা তথা বিক্ৰয়কাৰী এই আন্তঃৰাষ্ট্ৰীয় খ্যাতিমান ব্ৰেণ্ড বহুৰাষ্ট্ৰীয় এই প্ৰতিষ্ঠানটিক ক্ৰয় কৰি দেখুৱাই দিলে যে ভাৰতীয় উদ্যমীয়ে বহুৰাষ্ট্ৰীয় উদ্যোগৰ সৈতেও সমানেই ফেৰ মাৰি আগবাঢ়িব পাৰিব তাৰ পিছৰ পৰ্যায়ত বিশ্বৰ দ্বিতীয় বৃহৎ ধাতু উৎপাদনকাৰী কৌৰা ষ্টীলক তেওঁ ক্ৰয় কৰি ভাৰতীয় উদ্যমীৰ উদ্যম সাহস সামৰ্থ্য বুদ্ধিমত্তা কৌশলী প্ৰবন্ধন তথা ব্যৱস্থাপনাৰ উদ্যোগৰ মান কি তেওঁ দেখুৱাই দিলে এইদৰে আকৌ পূৰ্বে উল্লেখ কৰাৰ দৰেই গ্ৰেট ব্ৰিটেইনৰ টেটলি বেভাৰেজক ক্ৰয় কৰি টাটা টিকে প্ৰমুখ্যে কৰি টাটা বেভাৰেজ ইতিমধ্যে বিশ্বৰ পনীয়াজাতীয় সতেজকাৰী দ্ৰব্যৰ উৎপাদনত অন্যতম বৃহৎ প্ৰতিষ্ঠান হৈ পৰিছিল আকৌ আনফালে কৌৰা ষ্টীলক ক্ৰয় কৰিও
টাটা ষ্টীল বিশ্বৰ অন্য এক বৃহত্তম ষ্টীল প্ৰতিষ্ঠান হৈ পৰিল। এইখিনিতে এটি উল্লেখযোগ্য ঘটনা উনুকিয়াই নিদিলে নহ'ব। ভাৰতত মটৰ গাড়ী বাণিজ্যৰ সৈতে টাটা দীৰ্ঘকাল ধৰি জড়িত আছিল। বিশেষকৈ আমি সকলোৱে জানো গধুৰ যান বাহন আৰু বাণিজ্যিক যান বাহন উৎপাদনৰ টাটা ভাৰতত এটি প্ৰতিষ্ঠিত নাম। গতিকে গধুৰ আৰু বাণিজ্যিক যান বাহনৰ সমানেই টাটা মটৰ্ছে সৰু আৰু পাতল ঘৰুৱা যান বাহনৰ যোগেদি পাৰিবাৰিক গাড়ী অৰ্থাৎ ফেমিলি ডমেষ্টিক কাৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টাত নামি পৰিল। আৰু সেইবাবেই টাটা এষ্টেট, টাটা ইণ্ডিকা, টাটা চুমু, টাটা চাফাৰী আৰু টাটা ইণ্ডিগো আৰু বহু চৰ্চিত টাটা নেনো আদিৰ যোগেদি টাটা মটৰ্ছে গাড়ী নিৰ্মাণত হঠাৎ প্ৰসিদ্ধি। দুৰ্ভাগ্যবশতঃ শেষত বাণিজ্যিক হেঁচাৰ ফলশ্ৰুতিত টাটা মটৰ্ছে তেওঁলোকৰ পাতল আৰু পাৰিবাৰিক ঘৰুৱা বাহনৰ অৰ্থাৎ LMV ফেমিলি ভেহিকেলৰ শাখাটো বিক্ৰী কৰি দি পাৰিবাৰিক বাহন নিৰ্মাণৰ ধাৰণাটোৰ পৰা ওলাই আহিবলৈ মনস্থ কৰিলে। টাটা লাইট ভেহিকেল শাখাটোক বিশ্ব প্ৰসিদ্ধ ফ'ৰ্ড বোলা প্ৰতিষ্ঠানটিক বিক্ৰী কৰিবলৈ ৰতন টাটাই মনস্থ কৰি পেলালে। আৰু সেয়েহে ৰতন টাটা ইংলেণ্ডলৈ যাত্ৰা কৰি ফ'ৰ্ডৰ কৰ্তৃপক্ষক লগ ধৰিলে। কিন্তু ফ'ৰ্ড কৰ্তৃপক্ষই ৰতন টাটাক অতি কম মূল্যত টাটা মটৰ্ছৰ পাৰিবাৰিক বাহন নিৰ্মাণ শাখাটো বিক্ৰী কৰিবলৈ হেঁচা দিলে। সেই হেঁচাৰেই অংশ হিচাপে ফ'ৰ্ড কৰ্তৃপক্ষই ৰতন টাটাক বহু দুৰ্ব্যৱহাৰ কৰি গাড়ী নিৰ্মাণ সম্পৰ্কত তুচ্ছ তাচ্ছিল্যও কৰিলে। সেই তুচ্ছ তাচ্ছিল্যৰ বাবেই সেই তাচ্ছিল্যতাত আহত হৈ অৱশেষত গাড়ী নিৰ্মাণ শাখাৰ এই বিশেষ বিভাগটো বিক্ৰী কৰাৰ চিন্তা ত্যাগ কৰি এই শাখাটোক অধিক নতুনকৈ গঢ় দিবলৈ তেওঁ আকুৰগোজ হৈ পৰিল। আৰু অৱশেষত ভাগিনীয়েক চাইৰাছ মিস্ত্ৰীক মাতি আনি টাটা মটৰ্ছক নতুনকৈ উদ্ভাৱন কৰাত তেওঁ মনোনিৱেশ কৰিল। ইয়াৰ ফলশ্ৰুতিত টাটা মটৰ্ছে ৰেভট্ৰন আৰু ৰেভটৰ্ক নামৰ দুটা ক্ৰমে পেট্ৰল আৰু ডিজেলৰ নতুন ইঞ্জিন উলিয়ালে। টাটা বল্ট, টাটা জেষ্ট, তাৰপিছত টিয়াগো, টাইগৰ, হাৰিয়াৰ, নেক্সন আদি নামেৰে নতুন নতুন গাড়ী উলিয়াই সহজসাধ্য বা উপলব্ধ হ'ব পৰা সাধাৰণ পাৰিবাৰিক ঘৰুৱা বাহনৰ শ্ৰেণীত অৰ্থাৎ LMV ফেমিলি ভেহিকেল শাখাত এক বৈপ্লৱিক যুগান্তৰ আনি দিলে ভাৰতবৰ্ষত। যাৰ বাবে শেষত যি ফ'ৰ্ড কোম্পানীয়ে গাড়ী বনাব নাজানে বুলি তুচ্ছ তাচ্ছিল্য কৰিছিল, সেই ফ'ৰ্ড কোম্পানীৰেই দুৰ্দশাৰ সময়ত উচিত দাম দি ফ'ৰ্ডৰ দুটা মহামূল্যৱান অৰ্থাৎ প্ৰিমিয়াম আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড ক্ৰমে জেগুৱাৰ আৰু লেণ্ড ৰ'ভাৰক ক্ৰয় কৰিছিল টাটাই। লেণ্ড ৰ'ভাৰৰ এই ক্ৰয় কাৰ্যত তেওঁ সুযোগ বুজি ফ'ৰ্ডৰ পৰা কম ধনৰ মূল্যত এই দুয়োটি ব্ৰেণ্ডক ক্ৰয় কৰিবলৈ প্ৰয়াস কৰা নাছিল। উচিত দামত যাতে সেই ব্ৰেণ্ডৰ সৈতে জড়িত আন আন কৰ্মচাৰীসকলৰ স্বাৰ্থত আঘাত নালাগে সেই কথা আগত ৰাখি তেওঁ যথোপযুক্ত দাম দি জেগুৱাৰ আৰু লেণ্ড ৰ'ভাৰক ক্ৰয় কৰিছিল। পিছলৈ গৈ টাটা এই ফ'ৰ্ড কোম্পানীৰ সমূল কোম্পানীৰ গোটত 25% অংশ ক্ৰয় কৰাৰ লগতে ডিজাইন আৰু ডেভেলপমেণ্টৰ সৈতেও জড়িত হৈ পৰিছিল। ভাবকচোন ৰতন টাটাৰ সামৰ্থ্য আৰু আকুৰগোজ উদ্যমৰ প্ৰখৰতা কিমান, কিদৰে দৃষ্টান্তমূলকভাৱে নিজক কৰা অপমানৰ প্ৰতিশোধ বা প্ৰত্যুত্তৰ দিলে। নিজকে নিজতকৈ উন্নত কৰি আগে নিজক শ্ৰেষ্ঠ পৰ্যায়লৈ উন্নীত কৰি প্ৰতিদ্বন্দ্বীতকৈ আগবাঢ়ি যোৱাৰ এয়া আদৰ্শ নহয়নে? এয়া এক সুন্দৰ জীৱন জীয়াৰ আৰু জীৱনত নিজকে শ্ৰেষ্ঠত্বলৈ উন্নীত কৰি সফল হোৱাৰ কৌশলো। ই এক আমাৰ বাবে প্ৰেৰণাৰ কাহিনীও। ৰতন টাটাৰ এই মহানুভৱ উদ্যমৰ উত্থানৰ বিষয়ে আজি কেছ ষ্টাডি হিচাপে ভাৰতৰ আটাইবোৰ শীৰ্ষ ব্যৱস্থাপনাৰ শিক্ষা প্ৰতিষ্ঠান যেনে IIM, IIT, দিল্লী স্কুল অফ ইকনমিক্স আদি তথা দেশৰ বহুকেইখন শিক্ষা প্ৰতিষ্ঠানত আদৰ্শনীয় আৰু শিকনিমূলক পাঠ হিচাপে পঢ়ুৱা হয়।
ভাবকচোন ৰতন টাটাৰ মহানুভৱতা কিমান। জেগুৱাৰ, লেণ্ড ৰোভাৰ আদি কোম্পানীসমূহৰ কৰ্মচাৰীসকলৰ হিত আৰু স্বাৰ্থৰ প্ৰতিও তেওঁ যথেষ্ট নজৰ ৰাখিছিল আৰু সংবেদনশীল আছিল। এইদৰে টাটাক এক বিশ্ব প্ৰসিদ্ধ বহুৰাষ্ট্ৰীয় গোলকীয় প্ৰতিষ্ঠানত উপনীত কৰোৱাৰ লগে লগে ৰতন টাটাই টাটাসমূহৰ পৰম্পৰাগত সমাজ হিতৈষী উৎসৰ্গীকৃত কৰ্মৰাজিকো সমানেই আগুৱাই লৈ গৈ থাকিল। এইখিনিতে ৰতন টাটাৰ সংবেদনশীলতাৰ এটি সৰু উদাহৰণ আগবঢ়ালোঁ। সেই সময়ত ইংলেণ্ডৰ মহাৰাণী ঢুকুৱা নাছিল। প্ৰিন্স চাৰ্লছ ৰতন টাটাৰ ভাল বন্ধু। ইংলেণ্ডত ৰতন টাটাৰ সন্মানত ৰতন টাটালৈ বুলি এটি পুৰস্কাৰ আগবঢ়োৱা হ'ল। কিন্তু ইংলেণ্ডলৈ বুলি প্ৰস্তুত হোৱা যাত্ৰাৰ ঠিক অলপ সময়ৰ আগতে তেওঁ যাত্ৰা বাতিল কৰিলে। কিয় জানেনে? কাৰণ হ'ল ৰতন টাটাৰ মৰমৰ কুকুৰটোৰ হঠাৎ গা বেয়া হ'ল। এটা পোহনীয়া কুকুৰৰ বিশেষত্ব তেওঁৰ বাবে কিমান চাওক। ইংলেণ্ডত মহাৰাণীয়ে তেওঁক দিব লগা পুৰস্কাৰৰ মহা আড়ম্বৰৰ অনুষ্ঠানটিত লৈ যোৱা যাত্ৰাই তেওঁ বাতিল কৰিল। এয়ে আছিল ৰতন টাটা। ঘৰৰ পোহনীয়া কুকুৰটিও তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ পাৰিবাৰিক সদস্যৰ দৰে আছিল। লগতে সমগ্ৰ টাটা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় তথা টাটা হোটেল, টাটা তাজ আদি প্ৰাংগণত বাটে পথে ঘূৰি ফুৰা গৰাকীবিহীন কুকুৰবোৰৰ নিশ্চিন্ত জিৰণি আশ্ৰয়ৰ ব্যৱস্থাও কৰি দিছিল। কোনেও যাতে টাটা প্ৰাংগণত এইবোৰ কুকুৰ জীৱ-জন্তুক বেয়া ব্যৱহাৰ নকৰে তাৰো নিৰ্দেশ দি আহিছিল। ৰতন টাটাৰ নেতৃত্বত টাটা প্ৰতিষ্ঠানে সমাজ কল্যাণ, লোকহিতৈষীমূলক কামসমূহক আৰু অধিক ব্যাপকভাৱে আগবঢ়াই নিলে। টাটা প্ৰতিষ্ঠানে শৈক্ষিক ক্ষেত্ৰত এলানি বিশেষ কাৰ্যৰ যোগেদি মধ্যপ্ৰদেশৰ চৰকাৰী একাংশ দুৰ্বল আন্তঃগাঁথনিৰ বিদ্যালয়ক উন্নত কৰিবলৈ কৰা বিশেষ আঁচনিসমূহ এক যুগান্তকাৰী অৱদান। টাটা ষ্টীলৰ দ্বাৰা প্ৰযোজ্য মেটাৰনেল এণ্ড নিউবৰ্ণ ছাৰ্ভাইভেল ইনিচিয়েটিভ অৰ্থাৎ মানচি নামৰ স্বাস্থ্য বিষয়ক আঁচনিখন এক দৃষ্টান্তমূলক অৱদান, যাক 2018 চনত ৰাষ্ট্ৰীয় CSR এৱাৰ্ডৰ যোগেদিও স্বীকৃত কৰা হৈছে। সমাজ বিজ্ঞান, সমাজ সেৱাক নিপুণতাৰে আৰু পৰিপক্কতাৰে উন্নত কৰিবলৈ বুলি আগবঢ়া টাটা ইনষ্টিটিউট অফ ছচিয়েল ছায়েন্সক কোনে পাহৰিব পাৰে। অলপ আগতেই কৈ আহিছো কৰ্কট ৰোগ তথা চিকিৎসা বিজ্ঞান সংক্ৰান্তত টাটা তথা ৰতন টাটাৰ অৱদান কি আৰু কিমান। এই শতিকাৰ মহান এই সমাজ হিতৈষী, দেশৰত্ন, দেশ নক্ষত্ৰ, ভাৰত বিস্ময়, ভাৰত জ্যোতিষ্ক পৰোপকাৰী ৰতন টাটাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। অসমৰ বাবে সকলোৰে গোচৰত যিখিনি কৰি গ'ল তাৰে তেওঁ সদায় অনানুষ্ঠানিকভাৱে অসম ৰত্ন হৈয়ে ৰ'ব। মানুহৰ আস্থা আৰু বিশ্বাস মতে যদি সঁচাকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৰোবাৰ পৰা আমাক চাই থাকিলে ভাৰত জননীৰ সুসন্তান এই পৰোপকাৰী সমাজ হিতৈষীজনাক গুৰুজনাৰ নামেৰে স্বীকৃত বঁটা জ্ঞাপন কৰা হলে গুৰুজনাই নিশ্চয় সুখী হলহেঁতেন।